নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। পোনপ্ৰথমে মই সমূহ অসমবাসী তথা বিশ্ববাসীলৈ বহুত আন্তৰিক স্বাগতম যাচিলোঁ। আপোনালোকে হয়তো বহুতে নাজানে যে মোৰ মেডিচিন লিখিবলৈ প্ৰথম আমাৰ অসমৰ এজন বিশিষ্ট ব্যক্তি ডক্টৰ প্ৰাণজিৎ বৰুৱা ছাৰে ওলাই আহিছে। তেওঁ লগত চিনাকি হোৱা মোৰ আজি 5 মাহ হৈছে। তেওঁৰ ওচৰত পেচেণ্ট আছে কেইজনমান, 3-4জনমান পেচেণ্ট আছে তেওঁৰ ওচৰত। এতিয়া তেওঁ চিকিৎসা কৰি আছে। তেওঁ আমাৰ ইয়াত আহিছে আৰু মোৰ লগত কথা পাতিছে। তাৰ পাছত কথা পাতি তেওঁৰ আৰু নিউজতো চাইছে আৰু বহুত কিছুমান পেচেণ্ট ভাল হোৱা দেখি তেওঁ বহুত ভাল লাগিছে। আৰু তেওঁ চিকিৎসা কৰিছে মানে এতিয়া চিকিৎসা কৰি আছে। তেওঁ চিকিৎসা কৰি জনাইছে যে বহুত ভাল খবৰ এটা জনাইছে। তেওঁ আমাৰ মেডিচিন বনৌষধিটোৱে মানে বহুত ভাল কাম কৰিছে বুলি কৈছে। বহুত ভাল লাগিছে মোৰ আশীৰ্বাদ তেওঁলৈ। আৰু তেওঁৰ ঘৰ তেজপুৰত আছে আৰু তেওঁৰ যিটো চেম্বাৰখন আছে তেজপুৰ ভোজখোৱা। আপোনালোকে তেওঁৰ নাম্বাৰটো লৈ লওক, মই দিছোঁ, লিখি লওকচোন। 9858947233 আৰু এটা নম্বৰ লৈ লওক 7099549535। ছাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ ওচৰত চিকিৎসা কৰিবৰ কাৰণে কেঞ্চাৰ পেচেণ্ট আহে। আৰু ডক্টৰ প্ৰাণজিৎ বৰুৱা ছাৰ তেজপুৰত ঘৰ আৰু তেজপুৰতে তেখেতে চিকিৎসা প্ৰদান কৰি আহিছে। বহুত দিনৰ পৰা তেওঁ গাঁঠি বিষৰ চিকিৎসা প্ৰদান কৰে। তেওঁ এলোপেথিক ডক্টৰ হয়। তেওঁ আমাৰ মেডিচিনৰ ওপৰত এতিয়া মানে চিকিৎসা কৰিছে। ইয়াৰ পৰা আমি ছাপ্লাই দিওঁ বনৌষধি। আৰু তেওঁলোকে যিখিনি পেচেণ্ট মানে ইয়াত আহিবৰ কাৰণে অসুবিধা হয় বা আমাৰ তিনিচুকীয়াৰ পৰাও গৈ তাত চিকিৎসা কৰিব পাৰিব, যিহেতু আমাৰ ইয়াৰ পৰাই মেডিচিন ছাপ্লাই দিয়া হয়। আৰু ছাৰৰ লগত ভালকৈ আপোনালোকে ফোন কৰি আৰু কথা পাতি জনাই আহিব। আৰু মেডিচিনটো কেতিয়া লাগিব আপোনালোকে জনাই দিব। যিহেতু নজনোৱাকৈ আহিলে ছাৰে কনফিউজ হৈ যাব আৰু প্ৰব্লেম হ'ব ছাৰৰ। যিহেতু আমাৰ ইয়াৰ পৰাই মেডিচিনবিলাক ছাপ্লাই দিয়া হয়। যিহেতু কেঁচা মেডিচিন হয়, এইটো অৰ্ডাৰ কৰিব লাগে আপোনালোকে। ছাৰে কেনেকুৱাকৈ মানে এইটো কিমান দিনত বা অৰ্ডাৰটো কেনেকৈ আপোনালোকে আহিব সেইটো নিজে কথা পাতি ল'ব ছাৰৰ লগত। আৰু আশা থাকিল আপোনালোকে যিহেতু আপোনালোকৰ সেইটো ছাইডত এজন ভাল ডক্টৰ আপোনালোকে পাইছে, আশা থাকিল আপোনালোকে তেওঁৰ ওচৰত আহক আৰু ৰোগটো সম্পূৰ্ণৰূপে আপোনালোকে নিৰ্মূল কৰি লওক। ধন্যবাদ। বেবী মৰাণ।